মানুহৰ মনোভাৱবোৰ সদায় মমৰ দৰে হ'ব লাগে। যি ৰজাৰ ঘৰত যি ঠিক একেই পোহৰ দিয়ে আৰু প্ৰজাৰ ঘৰতো ঠিক একেই পোহৰ দিয়ে। নমস্কাৰ, মই দীপ সিঙে সকলোকে স্বাগতম জনাই আজি বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ক'ব খুজিছোঁ এজন ৰজা আৰু তেওঁ সেনাপতিৰ বিষয়ে। এখন ৰাজ্যত এজন সেনাপতি আছিল, যিজন সেনাপতি খুব পাকৈত আছিলে। যুদ্ধ বিগ্ৰহ সকলোবোৰ তেওঁ নিজৰ সাহস আৰু বলেৰে তেওঁ জয় কৰিছিল আৰু সেইবাবে সেই সেনাপতিজন ৰজাজনৰ বহুত প্ৰিয় আছিল। কিন্তু ক্ৰমান্বয়ে বয়সে যিহেতু সকলোকে হাৰ মনাবলৈ বাধ্য কৰায়, ঠিক তেনেদৰে বয়সৰ চাপ লাহে লাহে সেনাপতিজনৰ গাত পৰিবলৈ ধৰিলে আৰু ক্ৰমান্বয়ে তেওঁ বুঢ়া হৈ আহিবলৈ ধৰিলে। তেতিয়া ভাবিলে, সেই বুঢ়া সেনাপতিজনে ভাবিলে যে তেওঁ যি এটা শিক্ষা আছে, যি তৰোৱালৰ শিক্ষাটো আছে, যি সেই তৰোৱালৰ শিক্ষাই সমগ্ৰ ৰাজ্যখনক অতদিনে সুৰক্ষা দি আহিছে, বহুতো যুদ্ধ জয় কৰি আহিছে। গতিকে সেই শিক্ষাটো, সেই তৰোৱালৰ শিক্ষাটো, গতিকে আন প্ৰজাসকলৰ যি শিষ্যসকল আছে, ৰাজ্যখনৰ যি প্ৰজাসকল আছে, সেই সকলক যাতে শিক্ষাটো দিব পৰা যায়, তাৰ এক কথা ভাবিলে। আৰু এই সকলোবোৰ কথা তেওঁ যিজন ৰজা আছিল সেই ৰজাজনক অৱগত কৰিলে আৰু ৰজাজনে সেই কথা মতে সেই কথাক সন্মতি জনাই পিছদিনাখন তেওঁ সকলো প্ৰজাসকলক ঘোষণা কৰি দিলে যে যিজন বুঢ়া সেনাপতি আছে সেই বুঢ়া সেনাপতিজনে ৰাজ্যখনত তৰোৱালৰ শিক্ষা দিবলৈ বিচাৰিছে। গতিকে যিসকলে ইচ্ছুক সেইসকলে শিক্ষা গ্ৰহণ কৰিব পাৰিব বুলি ক'লে। ঠিক তেনেকৈ সকলোবোৰ আহিলে, এদিন দুদিনকৈ শিক্ষা দিবলৈ আৰম্ভ কৰিলে সেনাপতিজনে। কিন্তু তাৰ মাজতে যিসকল শিক্ষাৰ্থী আছিল, তাৰ মাজতে এজন শিক্ষাৰ্থীয়ে সম্পূৰ্ণৰূপে সকলোবোৰ আয়ত্ত কৰিছিলে আৰু সকলোতকৈও শ্ৰেষ্ঠ কৰিবলৈ ধৰিছিলে। ঠিক তেনেদৰে সময় বাগৰি গ'ল, সকলোবোৰ অনুশীলন আৰম্ভ হৈ গ'ল, শিক্ষা দি গ'ল। ঠিক তাৰ মাজত এজন শিক্ষাৰ্থীৰ এক প্ৰশ্ন মনত উদয় হ'ল। এইজনটো বুঢ়া সেনাপতি, গতিকে এই বুঢ়া সেনাপতিজনতকৈতো মইতো ডেকা, গতিকে এই বুঢ়া সেনাপতিজনতকৈতো মই হয়তো খুব ভালদৰে যুদ্ধ কৰিব পাৰিম। গতিকে এই যুদ্ধ এই কথাটো যদি মই ৰজাৰ আগত কওঁ, যদি মই বুঢ়া সেনাপতিজনৰ লগত যুদ্ধ কৰিব বিচাৰিছোঁ আৰু পৰাস্ত কৰিব পাৰোঁ, তেনেহ'লে মোক নিশ্চয় ৰাজ্যখনৰ সেনাপতি পাতি দিব বুলি ভাবিলে। আৰু এই কথাষাৰ যেতিয়া প্ৰজাজনৰ সেনাপতিজনৰ কাষতে কথাষাৰ পৰিলেগে যে তেওঁ নিশ্চয় তেওঁৰ লগত যুদ্ধ কৰিব বিচাৰিছে আৰু কথাষাৰ ৰজাইও গম পালে। গতিকে ৰজাই সেনাপতিৰ লগত যুদ্ধ কৰা এক তাৰিখ নিৰ্ণয় কৰি দিলে আৰু কথামতে ভাবিলে। যেতিয়া এই কথাষাৰ আকৌ শিষ্যজনে গম পালে যে সেনাপতিয়ে মোৰ লগত যুদ্ধ কৰিবলৈ ৰাজি হৈছে, গতিকে তেতিয়া শিষ্যজনে ভাবিলে এনেতো কিবা এটা কাৰণ আছে বুঢ়া সেনাপতিজনে যে কিবা এটা মোক শিকোৱা নাই, যিটো কাৰণে আজি মোৰ লগত যুদ্ধ কৰিম বুলি কৈছে। নহ'লেতো বুঢ়া বয়সত মইতো যথেষ্টখিনি পাৰ্গত হ'লোঁ, সকলো শিক্ষাই আদায় কৰিলোঁ, তাৰপিছতো মোৰ লগত কিয় যুদ্ধ কৰিম বুলি ভাবিছে। এই কথাষাৰে ভাবিলে আৰু মনে মনে সেই বুঢ়া সেনাপতিজনক লক্ষ্য কৰিবলৈ আৰম্ভ কৰিলে। বুঢ়া সেনাপতিজন এদিন হঠাৎ কমাৰশাললৈ যোৱা দেখিলে। কমাৰশালত গৈ দেখিলে যে কমাৰজনক ক'লে যে 16 ফুট দৈৰ্ঘ্যৰে এটা খাম বনাই দিয়ক তৰোৱাল ভৰাব পৰা। এই কথাষাৰ শুনাৰ লগে লগে শিষ্যজনে ভাবিলে যে যুদ্ধত জয়ী হ'বলৈ আচলতে 16 ফুট দীঘল এখন তৰোৱালৰ প্ৰয়োজন। গতিকে এই কথাষাৰ শুনাৰ লগে লগে আন এজন কমাৰৰ কাষলৈ এই শিষ্যজন আহিলে আৰু সেই শিষ্যজনে কমাৰজনক ক'লে যে মোক এখন 16 ফুট দীঘল তৰোৱাল লাগিব। তেতিয়া কমাৰজনে কৈছে 16 ফুট দীঘল তুমি এইখনে কেনেকৈ যুদ্ধ কৰিবা? তেতিয়া কৈছে মই যিটো কৰিবলৈ কৈছোঁ আপুনি সেইটো কৰক বছ। 16 ফুট দৈৰ্ঘ্য এখন তৰোৱাল বনালে। পিছদিনাখন যেতিয়া যুদ্ধ আৰম্ভ হ'ল, যুদ্ধৰ সেনাপতিজনে আহিছে, বুঢ়া সেনাপতিজনৰ শিষ্যজনৰ যুদ্ধ আৰু যুদ্ধ এই চাবলৈ সকলো প্ৰজাগণ ৰজা সকলোবোৰ জুম বান্ধি আছে। যেতিয়া সময় হ'ল দুয়োৰে মাজত যুদ্ধ আৰম্ভ হ'বলৈ ধৰিলে আৰু বুঢ়া সেনাপতিজনে 16 ফুট দৈৰ্ঘ্য খামটোৰ পৰা মাত্ৰ 3 ফুট এখন তৰোৱাল উলিয়াই আনি শিষ্যজনৰ ডিঙিত থলে আৰু সেই শিষ্যজনে 16 ফুট দৈৰ্ঘ্যৰ তৰোৱালখন উলিয়াবলৈ পাওঁতেই তেওঁ 3 ফুট দৈৰ্ঘ্য তৰোৱালখন ডিঙিত থলে।
এই কথাষাৰ দেখাৰ লগে লগে সকলোবোৰ আচৰিত হৈ গ'ল আৰু এটা কথা সেই কথাখনৰ পৰা প্ৰমাণ কৰিলে যে কেৱল বলেৰেও যুদ্ধ জয় কৰিব নোৱাৰি, কিছু জ্ঞান বুদ্ধি বিবেকৰো প্ৰয়োজন। আৰু এই কাহিনীটো শিকাই গ'ল আমাৰ জীৱনত, কেৱল জীৱনত যদি অহংকাৰ বস্তুটো খুব বেয়া, যিজন ঈশ্বৰ হৈছিল সেই অহংকাৰ ভাৱটো মানুহৰ জীৱনত হ'ব নালাগে আৰু এই অহংকাৰে মানুহৰ জীৱনত পতন কৰি পেলাব পাৰে। যদি সোণৰ ৰাজ্য থকা লংকাপতি ৰাৱণেই যদি জীয়াই থাকিব নোৱাৰিলে, তেনেহ'লে আপুনি মই কোন অহংকাৰৰ মাজত জীয়াই থাকিবলৈ? শিষ্যজনৰ ঠিক তেনেকৈ অহংকাৰে আছিলে যে মই পাৰিম, মই শ্ৰেষ্ঠ, সকলোতকৈ শ্ৰেষ্ঠ হলো আৰু ময়ে এই বুঢ়া সেনাপতিজনক হৰুৱাব পাৰিম। কিন্তু তেওঁ নোৱাৰিলেগৈ, তেওঁ পৰাজিত হ'ল, তেওঁ সেই অহংকাৰটোৰ বাবে। গতিকে মই সকলোকে ক'ব বিচাৰিছোঁ, সমাজত জীয়াই থাকক খুব অহংকাৰ নকৰাকৈ। অহংকাৰ যিদিনা কৰিব আপোনাৰ নিশ্চয় পতনৰ কাৰণ সেইদিনাখনেই আপোনাৰ আহি পৰিব। গতিকে আপোনালোক সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'টো ইমানতে সমাপ্ত জনাইছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰ এই ক্ষেত্ৰত মোক আগবাঢ়ি যোৱা সকলোবোৰ প্ৰেৰণা। গতিকে পুনৰবাৰ ধন্যবাদ জনাই আপোনালোক সকলোকে